কিবা চাল খেলিবও পাৰে। নিজৰ কথাই যদি নাভাবে টকা পইচাবোৰ কাৰ বাবে ঘটিছিল ভাবিব লাগে, নিজৰ কথা ভাবিব লাগে। থ্যাঙ্কস ফৰ ইউৰ এডভাইচ। আজিৰ পৰা ভাবিম দিয়ক। তাক থবলৈ মই নিজে যাম মামা, তুমি যাব নালাগে। কিন্তু মই তাক থৈ আহিম বুলি তোক কৈ থৈছো দেখোন। তাক থবলৈ মই নিজেই যাম, তেওঁলোকক মোৰ কিছুমান কথা কৈ আহিব লগা আছে। কামটো যোনেই নকৰক উপকাৰটো আমাৰেই হৈছে, তাৰ কাৰণে তাই বাবুক আমাৰ তাত থৈ যাম বুলি ভাবিছে। কিন্তু মোৰ ওপৰত সিহঁতে কিমান ভুল ধাৰণা লৈ থাকিব ভাবাচোন। তোমালোকৰ দৰে যদি সিহঁতেও ভাবিছে এই কাম মই কৰিছো বুলি। ভাবিলেও ভাবক, জীৱনৰ কোন কেঁকুৰিত কি হেৰাল, কৰ আশা ক'ত লুকাল। ল'ৰাটোক মোৰ পৰা আঁতৰ কৰি থবলৈ ওলাইছো। সি পাৰিবনে বাৰু মোৰ অবিহনে চলিব? তাৰ অবিহনে মই বাৰু বৰ অকলশৰীয়া হৈ পৰিম নেকি? তাক এনেকৈ পঠাই মই শুদ্ধ কাম কৰিছোনে? তাৰ বাৰু ভৱিষ্যত ভাল হ'বনে? মা, বাবু, ক'ত গৈছিলা তুমি? আইতামাৰ ৰুমত আছিলো। আইতাই কি কৰিছে? একো কৰা নাই, মোক অলপমান মৰম কৰি কান্দিলে। তুমি কান্দিবলৈ মানা কৰিব লাগিছিল। মানা কৰিছো, মই 2 দিনমানৰ কাৰণেহে যাম। আইতাই কিয়নো কান্দিব লাগে? ইমান দিন তোমাক কাষত পাই আছিল যে সেয়ে দুখ লাগিছে। মইনো তাত কিমান দিন থাকিব লাগিব মা? কোৱা না মা, তাৰ পৰা কেতিয়া আহিম? প্ৰথমে গৈ লোৱাচোন, তোমাৰ যিমান দিন মন যায় সিমান দিন থাকিবা, আৰু থাকি ভাল লাগিলে তাত তুমি সদায় থাকিব পাৰিবা। তুমি য'ত থাকা মোৰ তাত থাকিহে ভাল লাগে। মোলৈ মনত পৰিলে ককাৰ ফোনৰ পৰা ফোন কৰিবা, মই মোৰ নাম্বাৰটো তোমাৰ বেগত ভৰাই দিম। ককাৰ ওচৰতো তোমাৰ ফোন নম্বৰ আছে? জানো, নাথাকিবওতো পাৰে। কিয় নাথাকিব? মানুহে ইম্পৰ্টেণ্ট মাতে। আৰু তুমি ঘৰৰ মানুহ হয় যদিও তোমাক তাত থাকিবলৈও নামাতে। আমি আহিছো। নাকান্দিবা মা, যোৱাৰ সময়ত এনেকৈ কন্দা কটা কৰা দেখিলে সি নাযাওঁ বুলি ক'ব পাৰে। কালি সন্ধিয়াও তুমি তাৰ আগত কান্দিছা, সি ৰিয়েক্ট কৰিছে। ল'ৰাটোক কেনেকৈ পঠিয়াই দিম বাৰু? নিজকে কণ্ট্ৰল কৰিব লাগিব মা। মোক জানো দেখা নাই কেনেকৈ মই মাকজনী হৈও নিজকে কণ্ট্ৰল কৰিছো। তুমি ওলাই যাব নালাগে দিয়া। তাক তুমি দেখিলে কিজানি নিজকে সংযত কৰি ৰাখিব নোৱাৰিবা। তুমি ইমান অবুজন হলে কেনেকৈ হ'ব মা? তাৰ ভালৰ কাৰণেহে এনেদৰে পঠাব লগা হৈছে। যা
বাবুৰ কাম কৰিছে বুলি জানিও আমি ভাগ্য উঠিয়াই বহি থাকিব লগা হৈছে। মই যাওঁ। ড্ৰয়িং ৰুমত পাপা তাক লৈ ৰৈ আছে। পাপাৰকো লৈ যা নহ'লে। নালাগে, মই নিজেই যাব পাৰিম। বাবু, তাত গৈ আকৌ এই ককাক পাহৰি নাযাবা। কিয় পাহৰি যাম? মই ইয়াত থাকোঁতে তাইৰ ককাক পাহৰি গৈছো নেকি? বাবু, ককাক যাওঁ বুলি কোৱা। যাওঁ ককা। মোৰ যদি মাৰ লগত মনত পৰে মই ফোন কৰি দিম। তুমি আকৌ গৈ লৈ আহিবা। যাওঁ। পাপা, আমি যাওঁ। আপুনি মাৰ ওচৰলৈকে যাওক। মই তহঁতক আগবঢ়াই থৈ আহোঁ বল। নালাগে পাপা, আপুনি মাৰ ওচৰলৈকে যাওক। মা অকলে আছে। বাবু, আহা। বাই ককা। বাই। যা। বলা, ভিতৰলৈ বলা। চন্দ্ৰমোহনে আমাক বৰ দুখ দিছে। চাই থাকিবা তুমি। কিবা এটা চান্স পালে মই তাক এনেকুৱা এটা কষ্ট দিম নহয়। সি মোৰ ভৰিত পৰি ক্ষমা খুজিব লাগিব। তাৰ ওপৰত যদি মই প্ৰতিশোধ ল'ব নোৱাৰো, মোৰ নামো বিচিত্ৰ চৌধুৰী নহয়। তাৰ মন নাথাকিলে যিকোনো বস্তু জোৰ কৰি নোখোৱাব। তাৰ পেট বেয়া হ'ব পাৰে। ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিব লাগে মই জানো। দুটাকৈ ল'ৰা ছোৱালী ডাঙৰ কৰাৰ অভিজ্ঞতা মোৰ আছে। আইতা, মাকো মাতি দিয়া না। মা পাছত যাম, তুমি আইতাৰ লগত যোৱাচোন। ককাই মিছা কথা কৈছে বাবু। মই ভিতৰলৈ নাযাওঁ, তুমি আইতাৰ লগত যোৱা। বাবু, তোমাৰ ককাই তোমাৰ ৰুমটো ইমান ধুনীয়াকৈ সজাইছে। তুমি চাবা। আহা, ব'লা। বাবু এতিয়া মাকৰ বিষয়ে আৰু এনেকুৱা বহুতো প্ৰশ্ন সুধিব পাৰে। তাক কিছুমান মিছা উত্তৰ দি কোনো কথাই অন্ধকাৰত নাৰাখিব। যি ক'ব সত্য কথাই ক'ব। তুমি আজিৰ পৰা সদায় আমাৰ লগত থাকিবা। মই মাকেই সদায় নাথাকো। মই যাওঁ। মাক কৈ দিওঁ মই সদায় নাথাকো। মা! 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 মা, তুমি ক'ত গ'লা? আপোনাৰ ভাগ্য ভাল যে আপোনাৰ আচল ৰূপটো নেদেখাকৈ আয়ুষৰ মৃত্যু হ'ল। আচল ৰূপটো দেখা হ'লে আয়ুষেও চন্দ্ৰাৰ দৰে আপোনালোকক এৰি থৈ গুচি গ'লহেঁতেন। তেতিয়া কিন্তু আপুনি মোক দোষাৰোপ কৰিব নোৱাৰিলেহেঁতেন। মোৰ কি আচল ৰূপৰ কথা কৈছা তুমি? কিহৰ ৰূপ? আপোনাৰ চন্দ্ৰমোহন চলিহা নামৰ মানুহজনৰ ভিতৰত যে CMC নামৰ আৰু এজন মানুহ আছে, সেই ৰূপটোৰ কথা কৈছো। আপোনাৰ যিটো ৰূপে আপোনাৰ ছোৱালীয়ে বন্ধুত্ব কৰা ল'ৰাটোক মাৰি পেলাবলৈ বিষ্ণুক পঠিয়াব পাৰে, সেই ৰূপটোৰ কথা কৈছো। যিটো ৰূপে বহুতো অসৎ ব্যৱসায় কৰি ধন ঘটিব পাৰে, সেইটো ৰূপৰ কথা কৈছো। যিটো ৰূপে নিজৰ বংশধৰকো প্ৰাণ নাশৰ ভাবুকি দিবলৈ মানুহ পঠিয়াব পাৰে, মই সেইটো ৰূপৰ কথা কৈছো। মিছা কথা। মই বাবুক ভাবুকি দিবলৈ কোনো মানুহ পঠিওৱা নাই। ডিঙি ফুলাই চিঞৰিলে মোৰ আপোনাৰ প্ৰতি থকা ধাৰণা সলনি হৈ নাযায়। আৰু মই এতিয়া আপোনাৰ আজ্ঞাবাহী বোৱাৰী হৈও অহা নাই। তুমি মোৰ ওপৰত এটা
আজি আহিছো বাবুৰ মাক হৈ আৰু তাৰ মাক হিচাপে আপোনাক কওঁ শুনক আপোনাৰ এই CMC ৰূপটো যাতে কোনোদিন বাবুৰ আগত প্ৰকাশ নকৰে বাবুৱে ইয়াত থকা কেইদিন যদি এটা বেয়া কথা শিকে নাইবা তাক কোনোবাই অবাতে নিয়াৰ চেষ্টা কৰে তেতে মই কিন্তু কাকো ক্ষমা নকৰিম তাক কোনে অবাতে নিয়াৰ চেষ্টা কৰিব কোনেও নকৰিব সেই কথা মই সাৱধান কৰি দিলো তাক য'তেই নাৰাখো আঁতৰৰ পৰা হ'লেও মাকৰ দৰে তাক তদাৰক কৰি থাকিম তাৰ কিবা অপকাৰ হোৱা যেন পালে তেতিয়া কিন্তু মই ভয়ংকৰ ৰূপ লওঁ খোৱা আকৌ মই দিয়া একো নাখাওঁ খোৱাচোন মই ইমান কষ্ট কৰি তোমাৰ কাৰণে বনাইছো নাখাওঁ মায়ে জানো তোমাক কোৱা নাই মোৰ মন নগলে একো খাব নালাগে বুলি আজিৰ পৰা তুমি মাৰ কথা মতে নহয় মোৰ কথা মতে চলিব লাগিব দেই বাবু এতিয়াৰ পৰা তুমি মোৰ লগতহে থাকিবা মাৰ কথা বাদ দিয়া আৰু ককাই দেখোন কৈছিল মা পিছত ভিতৰলৈ আহিব বুলি মাক মাতি দিয়াচোন তোমাৰ মায়ে দেখোন কৈছে তেওঁ ভিতৰলৈ নাহে তুমি আমাৰ লগত থাকিব লাগিব মাকে মই কিমান দিন থাকিব লাগিব সদায় তুমি আজিৰ পৰা সদায় আমাৰ লগত থাকিবা মই মাকে সদায় নাথাকো মই যাওঁ মাক কৈ দিওঁ মই সদায় নাথাকো বাবু 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 শুনাচোন মা 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 তুমি ক'ত গ'লা বাবু ককা মা ক'ত গ'ল মায়ে তোমাক এৰি থৈ গৈছে আজিৰ পৰা তুমি আমাৰ লগত থাকিবা